নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। আজি মই একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক আমলখিৰ আচাৰ বনাই দেখুৱাম। এতিয়া যেহেতু আমলখিৰ সিজন, আহকচোন কেনেকৈনো আমি আমলখিৰ আচাৰ বনাই বহু দিনৰ কাৰণে সাঁচি ৰাখিব পাৰো। আপোনালোকেও চাওক আৰু লগতে বনাব পাৰিব আপোনালোকে। প্ৰথমে মই বাৰীতে লাগি থকা আমলখিজোপাৰ পৰা কেইটামান আমলখি ছিঙি আনি ললো। আমলখিটো আমাৰ স্বাস্থ্যৰ লগতে চুলিৰ কাৰণেও বহুতেই ভাল। আমলখিটো মই নিমখ দি এনেদৰে বয়ামত ভৰাই অলপ দিন ৰাখি থওঁ, তেতিয়া আচাৰটো সোনকালে নেভেকুৰে। আপোনালোকে বইল কৰিও আমলখি আচাৰটো বনাব পাৰিব। আমলখিখিনি বয়ামৰ পৰা উলিয়াই মই ৰ'দত শুকুৱাই ললো, তাত যাতে অকণমানো পানী নাথাকে সেইটো লক্ষ্য কৰিব। আচাৰত দিবলৈ বাৰীতে ভোট জলকীয়া লাগি আছে, তাৰে কেইটামান মই ছিঙি ললো। মই পকা ভোট জলকীয়াহে লৈছোঁ। মই জলকীয়াকেইটা ধুনীয়াকৈ ধুই ঠাৰিখিনি ছিঙি অলপ সময় শুকুৱাই ললো। জলকীয়াকেইটা মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ, তেতিয়া জলকীয়াৰ জালটো আচাৰলৈ ধুনীয়াকৈ ওলাই যায়। আচাৰত দিবৰ কাৰণে মই এচামুচ বগা সৰিয়হ লৈছোঁ, এচামুচ ধনিয়া লৈছোঁ, এচামুচ জিৰা লৈছোঁ আৰু লগতে এচামুচ চফ গুটি লৈছোঁ। কেৰাহীখন গৰম কৰি ইয়াত মছলাখিনি দি দিছোঁ। মছলাখিনি অকণমান গৰম কৰি মই পিচি ল'ম, তেতিয়া মছলাৰ গোন্ধটো বৰ ধুনীয়াকৈ ওলায়। মছলাখিনি গৰম হোৱাত মই কাগজ এখিলা লৈ কাঢ়ি লৈছোঁ। এতিয়া অকণমান সময় মই ঠাণ্ডা হ'বলৈ দিম। মই মছলাখিনি মিক্সাৰতে ধুনীয়াকৈ পিচি ল'লোঁ। কেৰাহীখন গৰম হোৱাত ইয়াতে মই মিঠাতেল দি দিলোঁ। তেলখিনি বেছি গৰম হ'বলৈ দিব নালাগে। গোটেই আমলখিখিনি দি মই ধুনীয়াকৈ লৰাই লৈছোঁ আৰু আপোনালোকে গেছটো কমাই ৰাখিব। মই তেল কমকৈ ব্যৱহাৰ কৰিছোঁ, যিহেতু মই আমলখিখিনি নিমখত ডুবাই ৰাখিছিলোঁ। নিমখত ডুবাই ৰাখিলে তেলটো কমকৈ দিলেও হয়। এতিয়া মই ইয়াতে এচামুচ হালধি দি দিছোঁ। গেছটো মই কমাই ৰাখিছোঁ, কম গেছতে মই অকণমান সময় সিজাই ল'ম। ইয়াতে মই কাটি ৰখা ভোট জলকীয়াখিনি দি দিছোঁ। এতিয়া মই সুন্দৰকৈ মিলাই ল'ম। জলকীয়াখিনি দিয়াৰ পিছত বেছি সময় ভাজিব নালাগে। ইয়াতে মই এতিয়া মছলাখিনি দি দিম। মছলাখিনি দি মই ধুনীয়াকৈ লৰাই ল'লোঁ। মই মছলা কমকৈ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে আপোনালোকৰ জোখমতে মছলাটো দি ল'ব পাৰিব। মই ভিনেগাৰ ব্যৱহাৰ কৰা নাই। আচাৰটো ৰ'দলৈ উলিয়াই থাকিলে ভিনেগাৰটো নিদিলেও হৈ যায়। আপোনালোকে এই পদ্ধতিৰে আচাৰ বনালে তেলটো কমকৈ দিলেও বহুত দিনলৈকে নেভেকুৰে। এয়া আমলখি আচাৰটো কালাৰ বৰ ধুনীয়াকৈ আহি গৈছে। মোৰ আচাৰ ৰেডি হৈ গ'ল। এয়া চাওকচোন কিমান সুন্দৰ হৈছে। এতিয়া যিহেতু আমলখিৰ ছিজন, প্ৰায় সকলৰ বাৰীতো আমলখি থাকেই। এই পদ্ধতিৰে আপোনালোকে বনাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আমলখিখিনি মই এতিয়া অলপ সময় ঠাণ্ডা হ'বলৈ ৰাখি থ'ম আৰু মই চিচাৰৰ বৈয়াম এটাত ৰাখিম। মই অকণমানো পানী নথকাকৈ সুন্দৰকৈ মোহাৰি লৈছোঁ। তাৰ ৰখা বৈয়ামটোত যাতে অকণমানো পানী লাগি নাথাকে সেইটো কথা লক্ষ্য কৰিব। বৈয়ামটোত যদি পানী লাগি থাকে তেতিয়া আচাৰখিনি সোনকালে ভেকুৰি যায়। আচাৰখিনি ভৰাই মোৰ বৈয়ামটো ফুল হৈ গ'ল। এইখিনি মই বহুত দিনৰ কাৰণে সাঁচি ৰাখি খাই থাকিব পাৰিম। আপোনালোকেও এই পদ্ধতিৰে বনাই বহুত দিনলৈকে সাঁচি ৰাখি খাব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।